Hello everyone, welcome to Moshumi's Kitchen. আজি মই আপোনালোকৰ লগত শেয়াৰ কৰিম নাৰিকলৰ এটা চাটনিৰ ৰেচিপি যেটো খাবলৈ খুবেই বেছি ভাল হয়। প্ৰথমতে নাৰিকলৰ বাকলি অতৰাই এনেকৈ টুকুৰা টুকুৰকৈ কাটি ললো। তাৰ পাছত ললো দুটা কেঁচা জলকীয়া, নহৰু কেইফুটামান আৰু এটুকুৰা আদাও এনেকৈ সৰু সৰুকৈ কাটি ললো। এয়া অলপ ধনিয়া লৈছিলো, কিন্তু এতিয়া ঠাণ্ডা দিন নহয় যেতিয়া এনেকুৱা ধনিয়া পাবলৈ কেতিয়াবা পোৱাও নাযায়, তেতিয়া মান ধনিয়াও ল'ব পাৰে। মান ধনিয়া কেইখিলামান দিলেও চাটনিটো সমানেই টেষ্টি হয়, মানে বেছিহে ভাল হয়। এতিয়া মিক্সিত একেলগে নাৰিকল, আদা, নহৰু, কেঁচা জলকীয়া, ধনিয়া পাত আৰু নিমখ দি পেলাই পিচি পেলাম। এই চাটনিটো ভাতৰ লগত, পৰঠাৰ লগত, নহলে ইডলি, ডোসা এইবোৰৰ লগতো খুব ভাল লাগে। নিজৰ জোখমতে নিমখ দি ল'ব। আমি নিমখ বহুত কম খাওঁ, সেইকাৰণে মই অলপ কমকৈ দিছোঁ। এয়া মই তেতেলী তিয়াই ৰাখিছিলোঁ, এই তেতেলীৰ ৰসো 2 চামুচমান দি দিম। এই তেতেলী টেঙাটো হ'লে যে চাটনিটো বহুত বেছি ভাল লাগে, আপোনালোকে দি চাব। অকল পিচি পেলোৱাই নহয়, এতিয়া তাৰপিছত পিছাৰ পাছত মই কি কৰিলোঁ সেয়া চাব। এয়া চাটনিটো ধুনীয়াকৈ গ্ৰাইণ্ড হৈ গ'ল। এনেকৈও খাব পাৰে, এনেকৈ খাবলৈও খুব ভাল হয়, কিন্তু তাৰপাছত মই আৰু কিবা এটা কৰিছিলোঁ, সেয়া চাবচোন। সেয়া কৰিলে যে আৰু বেছি ভাল হয়। এতিয়া মই চাটনিটো উলিওৱাৰ আগত এনেকুৱাকৈ কলপাত পাৰিলোঁ। কলপাত পাৰি পেলাই চাটনিটো উলিয়াই পেলাই ধুনীয়াকৈ সজাই দিলে দেখিবলৈ বৰ ধুনীয়া হয়। আৰু আলহী আহিলে যে মই তেনেকুৱা কৰোৱেই, দেখিও ভাল লাগে। এতিয়া অকণমান তেল গৰম কৰি তাতে সৰিয়হ 1 চামুচ আৰু শুকান জলকীয়া 2টা টুকুৰা টুকুৰকৈ দি দিলোঁ। নৰসিংহ পাত কেইখিলামানো দি দিম। এতিয়া যেতিয়া তেলখিনি ফুটি উঠিব, এতিয়া সেয়া মই চাটনিৰ ওপৰত দি দিম। এনেকুৱা কৰিলে চাটনিটো খাবলৈ খুব বেছি ভাল হয়। এয়া মোৰ নাৰিকলৰ চাটনি ৰেডি হৈ গ'ল। আকৌ এটা নতুন ভিডিঅ'লৈ সোনকালেই লগ পাম। বাই এভৰিৱান।